ওলাই যোৱা সময়ত আপোনালোকে দেখিছে নহয় মোৰ নাম বিশেষকৈ বিকাশ বক্তা সোণোৱাল দেই মোৰ নাম বিশেষকৈ সঞ্জয় বৰা ব্লক আজি ভিডিঅ'টো মানে এটা কাৰণত বনাইছোঁ এটা কাৰণত তাৰমানে সময়ৰ ওপৰত বনাবলগীয়া হ'ল আজি ভিডিঅ'টো সময় মানে কি আপোনালোকক A to Z ক'বলৈ আমি বাধ্য হৈছোঁ তো মানে আপোনালোকে মন দি শুনিব দেই কথাটো মন দি শুনিব তেতিয়াহে বুজি পাব কিন্তু এনে অলপ টাই গৈ মানে বেয়া কমেণ্ট এটা মাৰি নিদিব যেন সময়ত কিহৰ কাৰণে সিহঁতে বেয়াকৈ কৈছে বুলি এইটো ক'লে নহ'ব কিন্তু দেই সময় এইবিলাক তুমি কি কৰি আছা তাৰমানে সময় কৰ্মৰ ওপৰত আমি মাত মাতিবলৈ আজি বাধ্য হৈছোঁ বনাইছোঁ কিন্তু যুক্তি আছে আকৌ এনে আমি ফকতীয়া ভিডিঅ' নবনাওঁ মানে যুক্তি আছে আৰু সেই যুক্তিখিনি আপোনালোকে শুনিব লাগিব আচলতে কি ক'বলৈ বিচাৰিছোঁ তাৰমানে সময়ক লৈ আজি তাৰমানে ক'বলৈ বাধ্য হৈছোঁ A to Z ক'বলৈ বাধ্য হৈছোঁ সময়ৰ বিষয় লৈ বাধ্য হৈ গৈছোঁ ক'বৰ কাৰণে আপোনালোকে ইতিমধ্যে গম পায় এতিয়া ছ'চিয়েল মিডিয়াত অকল সময় আমি বেয়া পোৱা নাই সময়ে আনৰ ঘৰ বনাই দিছে ভাল কৰি দিছে তাত আমাৰ কোনো একো আপত্তি নাই কোনো একো ক্ষোভ নাই ঠিক আছে কিন্তু যুক্তি আছে এই ভিডিঅ'টোত যুক্তি আচলতে সময়ে যেন এই ভগা চিগা ঘৰবোৰ বনাই যেন মানুহৰ আগত কেমেৰা কৰি দেখা থাকে আচলতে সি যোনখিনি ঘৰ বনাইছে যোনখিনি ঘৰ বনাই ৰিপেয়াৰিং কৰি দি আছে প্ৰকৃততে সেই ঘৰ যোনখিনি বনাইছে আমাৰ অসমৰ নে বেলেগ বাহিৰৰ হয় বাৰু কথাটো বহুত ভাবিবলগীয়া কথা তাৰমানে সেইখিনি ঘৰ তাৰমানে আমাৰ অসমৰ হয় কি নহয় নে বাহিৰৰ আমি ভাবি ল'বলগীয়া বহুত বাধ্যত পৰিছোঁ ৰাইট এতিয়া আপোনালোকে এটা বেয়া পায় দিয়া ভিডিঅ' চাবলৈ আপোনালোকে বেয়া পাব কিন্তু অনুৰোধ কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাওক কথাটো তেতিয়াহে বুজি পাব যোনখিনি ঘৰ বনাই পেলাই দি আছে আমাৰ অসমৰ ঘৰ হয় জানো সন্দেহ হৈ যায় নহয় কেতিয়া হ'ব নোৱাৰে সেইখিনি অসমৰ ঘৰ সন্দেহ হৈ যায় বিদ্যা সন্দেহ হৈ যায় মোৰ পূৰা সন্দেহ হৈ গৈছে সেইটো কেতিয়াও অসমৰ নহ'ব নহয় কিহৰ কাৰণে নহ'ব কৈ আছোঁ ভিডিঅ'টো শেষলৈকে চাওক গম পাব সি মানে ধৰি লওক দেই দুখীয়া মানুহৰ ঘৰলৈ যাব ঠিক আছে মানে আজি অসমৰ ইমানো এতিয়া আমাৰ এই অসমখন বা ভাৰতখন বহুত আগবাঢ়ি গ'ল ইমানো দুখীয়া মানুহ আছেনে বহুত দুখীয়া মানুহ আছে এইটো প্ৰকৃততে হয় নহয় সেইটো বহুত ভাবিবলগীয়া কথাত পৰি গৈছে এই যোনখিনি দৃশ্য দেখা দিব মানে একদম মানে গৰু গোহালিতকৈ অৱস্থা নাইকিয়া তেনেকুৱা ঘৰবিলাক দেখুওৱা থাকে কিছুমান মানে আপোনালোকে কথাটো ভাবে নাজানো কিন্তু এইটো ভাবিবলগীয়া কথা কিন্তু আমাৰ অসমৰ মানুহখিনি বহুত আৱেগিক হয় নকচোন দা হয় আমাৰ অসমৰ মানুহবোৰ বহুত আৱেগিক সি আচলতে আমাক ইম'চনেলি ব্লেকমেইলিং কৰি আছে নেকি বহুত ভাবিবলগীয়াত পৰি গৈছে আমি সময়ে ইম'চনেল ব্লেকমেইলিং কৰি আছে নেকি যেন আমাৰ অসমৰ ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবৰ কাৰণে ঘৰবোৰ বনাই দি আছোঁ অসমবাসীয়ে আমাক ভাল পাব মোক মানে সময়ত মানে ভাল পাব বুলি কেনে মই ঘৰ বনাই দি আছোঁ মোক আদৰি ল'ব মোক ভাল পাব সেইকাৰণে এইবিলাক কৰি আছে নেকি বাৰু সেই কেনেবাকৈ এইবাৰ চব নাটক যেনহে পাইছোঁ সময় তুমি কিন্তু বেয়া নাপাবা তোমাৰ প্ৰতি একো আক্ষেপ নাই মই কোনো হেৰি নাই কিন্তু মই যুক্তিযুক্ততাটো কৈ আছোঁ এইখিনি অসমবাসী ৰাইজে সেই যুক্তিযুক্ততাটো বিচাৰি পাইছে নাপায় কিন্তু নাজানো এই ভিডিঅ'টো আমি দুটা এইটো কাৰণে বনাইছোঁ আমি কথা পাইছোঁ দেই মানে আমি ভাই দেই মানে এই আমাৰ ঘৰৰ ওচৰত মোকতো চিনিবা বিকাশ বক্তা সোণোৱাল আৰু এজন সঞ্জয় বড়ো ঠিক আছে তো এনেকুৱা ধৰণৰ কথা ঘৰ বনাই দিছে ঘৰ বনাই দিয়াটো কোনো বেয়া কৰা নাই ঘৰ বনাই দিব লাগে আমিও সহায় কৰিম ভৱিষ্যতলৈ কিন্তু সত্যটো হ'ব লাগে সত্য সদায় জয় সত্য হ'ব লাগে কিন্তু সি যোনখিনি ঘৰ বনাই দি আছে আমাৰ অসমৰ ঘৰ হয় জানো কেতিয়া নহয় মোৰ সন্দেহ সদায় কিন্তু এইটো বেয়া নাপাব এইটো সন্দেহ সদায় কাৰণ কেলে অসম চৰকাৰে কৈ আছে আমাৰ ইয়াত 10 লাখ ঘৰ দিছে আচলতে ঘৰ কোনখিনি পাবলৈ হিমন্ত মামাই ঘৰ দি আছে নে অসমত আমাৰ আচলতে হিমন্ত মামাই ঘৰ কাক দিছে যিখিনি ধনী ব্যক্তি সেইখিনিকে আপোনাৰ হিমন্ত মামাই ঘৰ দি আছে নহয় ধনীখিনি দি আছে বুলি নকওঁ মানে এনেকুৱা ধৰণৰ কথা হিমন্ত মামাই ঘৰ দিব লাগে কাক দিছে কাক যদিহে সেইখিনি অসমৰ হয় যদি সিহঁতি ঘৰ কিয় পোৱা নাই প্ৰশ্ন আহিব এতিয়া সময়ে যোনখিনি একেবাৰে ভগা চিগা ঘৰখিনি বনাই মেলি দি আছে কিন্তু সেইখিনিয়ে চৰকাৰী ঘৰ পাব লাগে কিন্তু সময় মিছলীয়া নে এনে আমাৰ হিমন্ত মামা মিছলীয়া এইখিনি কিন্তু আপোনালোকে মাথা মৰা নাছিলে
আপোনালোকে এইখিনি কথাতে মাথা মৰা নাছিলে, কিন্তু সময়ত যোনখিনি ঘৰ বনাই দি আছে এই ঘৰখিনি আমাৰ অসমৰ হয়নে নহয়? অসম চৰকাৰে গোটেই ঘৰ দি আছে, হাজাৰ হাজাৰ লাখ লাখ ঘৰ দি আছে, এই ঘৰখিনি কাক দিছে? কাক দিছে ঘৰখিনি? স্পষ্ট কৰোঁ, আপোনালোকে কথাটো ভাবক, মাইণ্ড কৰক কথাটো। তো এই ইমান লাখ লাখ যদি ঘৰ আহিছে, এই চৰকাৰখনে ঘৰখিনি দি আছে কাক? দিব লাগিছিল কাক? সেই লিখা ঘৰ কেইটাক দিব লাগিছে যি নেকি থাকিবলৈ এখন চালি নাই, যি নেকি শুবলৈ এখন বিচনা নাই, সিহঁতক ঘৰ নিদিয়াকে কাক দি আছে ঘৰ? যি নেকি আপোনাৰ একদম পুৰা লেট্ৰিনৰ ভিতৰত থাকিবলগীয়া আছে বৰষুণ দিলে, তেনেকুৱা ঘৰ নিদি কাক দিছেগে? যি নেকি আপোনাৰ যাৰ ধন ধান বেছি আছে তেনেকুৱা ঘৰ মানুহকে আপোনাৰ ঘৰ দিছে। আচলতে এইটো এটা সময় ঘৰ বনাই দিয়া আছে, আমি তাক বেয়া পাওঁ, সময় তুমি বেয়া নাপাবা, তোমাক আমি ছাপৰ্ট কৰোঁ, তোমাক ভাল পাওঁ, কাৰণ কেলে তুমি যেন এনেকুৱা কাম এটা কৰি আছা, তোমাক বেয়া তুমি বেয়া নাপাবা, কিন্তু যুক্তিযুক্ততাটো কৈ আছো, এনে সত্য কথা। তুমি যোনখিনি ঘৰ বনাই দি আছা, আচলতে তুমি সঁচা নে আমাৰ মুখ্যমন্ত্ৰী সঁচা? মুখ্যমন্ত্ৰীটো গোটেই ঘৰ দি আছে, ঘৰখিনি কাক দিছে? তুমি যেনেকুৱা নিচিনা ঘৰখিনি বনাইছা, সিহঁতি পাব লাগে ঘৰ, হয় নহয়? হয় হয়, সিহঁতি পাব লাগে ঘৰ, হয় হয়, সেই লোকে ঘৰ পাব লাগে, যিখিনি দুখীয়া দৰিদ্ৰ নিচলা একেবাৰে থাকিবলৈ জেগা নাই, তেওঁলোকে ঘৰ নাপায়। কোনে ঘৰ পাইছে? ক'ত গ'ল এইখিনি ঘৰ? তাত প্ৰশ্ন আহি পৰে বহুত। সময় তোমাৰ ইমাননো পইচা আছে নে? তোমাৰ ইমান আজি ডেটত কোনো ওলাই নাহে, আহে জানো কোনোবা? কোনো ওলাই নাই। সময় ওলাইছে, কিন্তু আমাক বুৰ্বক বনাবলৈ সময় এনেকুৱা কাম কৰি আছে নেকি? আমাক বুৰ্বক সদায় আছে নেকি সময়? তাক লৈ বহুত প্ৰশ্ন উত্থাপন হয়, কিন্তু সময়ক আমি বেয়া পোৱা নাই। সেইটো আমি সময় বেয়া বুলি কৈছো, আমি বেয়া পোৱা নাই, যুক্তিটো কৈছো, আৰু যুক্তিটো কমেই, আমি যুক্তি কমেই। যিহেতুকে স্বাধীন ভাৰতৰ নাগৰিক, আমি ডাইৰেক্ট যোনটো এইটো বাক স্বাধীনতা আছে মানে কমেই। সময়টো বেয়া পাই লাভ নাই, সময় তোমাক লগ পালে তোমাকো মই এনেকৈ হাবুত ধৰিম, সঁচা কথা, কিন্তু তোমাক বেয়া পোৱা নাই, যুক্তিটো কৈ আছো। তুমি যোনখিনি ঘৰ বনাই দি আছা, আচলতে সঁচা নে মিছা? অসম চৰকাৰে ঘৰ দি আছে নহয়, সেই দুখীয়া নিচিনা ঘৰ সেই সিহঁতকে দিব লাগে। তো সময় তাৰমানে বহুত ভাল কাম কৰিছে, অসম চৰকাৰে এইখিনি ভাল কাম কৰিব পৰা নাই। এইটোৱে ক'ব বিচাৰিছো ভিডিঅ'টোৰ শেষত, সময় মিছলীয়া নে অসম চৰকাৰ মিছলীয়া? সেইটো প্ৰশ্ন আহি পৰে। তো আপোনালোক কমেণ্ট কৰি জনাওক, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। অসমত প্ৰত্যেকজন অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ এই ভিডিঅ'টো দেখিব লাগিব আৰু মাইণ্ডটো খটাব লাগিব, যাতে সময় তেতিয়াহ'লে ইম'চনেল ব্লেকমেইলিং কৰি মানে সি সমাজৰ আগত জিলিকিবৰ কাৰণে এইখিনি কৰি আছে নেকি? সময় মিছলীয়া নে অসম চৰকাৰ মিছলীয়া? যদি অসম চৰকাৰ মিছলীয়া, তেতিয়া ঘৰখিনি কাক দি আছে? ঘৰখিনি কাক দি আছে? 10 লাখকৈ ঘৰ দিছে, এই 10 লাখৰ ঘৰ সিহঁতি কেলে পোৱা নাই? নে সিহঁতি কি বহিৰাগত নেকি? মানে অসম চৰকাৰে সিহঁতক ঘৰ দিব নোৱাৰে, সিহঁতি বিদেশী নেকি? তো এটা প্ৰশ্ন আহি পৰে, যিখিনি মানুহক সময় ঘৰ দি আছে সেইখিনি বাংলাদেশ নেকি? বাংলাদেশ নেকি? অসম চৰকাৰ নিদিয়ে। আচলতে তেনেকুৱা নহ'ব। যদি সময় সঁচা চেলুট দিম, আৰু অসম চৰকাৰ যদি সঁচা সিহঁতকো চেলুট দিম, কিন্তু মিছলীয়া হ'লে সময় কিন্তু তোমাক বৃহত্তৰ জাৰিম, এনেকুৱা জাৰিম, কথাই জাৰিম, যুক্তিযুক্ত জাৰিম, কিন্তু তুমি বেয়া নাপাবা, তোমাক আমি বেয়া ভাবি একো কোৱা নাই, কিন্তু যোনটো সঁচা সেইটো কৰিম। তুমি ঘৰখিনি বনাই দিয়া, আচলতে এইখিনি ভাবিবলগীয়া কথা। অসমবাসী ৰাইজে কোনো এজনো ভাবি পোৱা নাই। আমাৰ অসমবাসী ৰাইজ মানে বহুত আৱেগিক, সঁচা বুলি ভাবি লয়, সঁচা বুলি ভাবি লয়, সঁচা জানো? কিবা এটা যদি আজি দেখুৱা নহয় ইম'চনেল কৰিব, মানে ধৰি লওক আমাৰ আৱেগিক নহয় জানো, সঁচা বুলি ভাবি লয়। সময় এটা আমি কেমেৰা আমি পাছ পেলাই আছো, হয় নাই? কেমেৰা পাছ পেলাই থাকিলে মানে গম নাপাওঁ নহয় কি কৰি আছে। আমি কেমেৰা আগত দেখুৱাখিনি দেখিম, পাছ পেলাই কি হৈ আছে আমি দেখিম জানো? হয় নকওকচোন? কেমেৰা পাছ পেলাই কি হৈ আছে আমি নেদেখোঁ, কেমেৰা আগত থকাখিনি দেখিম। হে ভিডিঅ'টো প্ৰস্তুত কৰিলে এডিটিং ফিডিটিং বা কৰি আদি কৰি মানে চব কৰিব, হয় নহয়? অসমত যে ইমান লাজজনক বিষয়, ইমান দুখীয়া নিচলা ঘৰ পোৱা নাই, অসম চৰকাৰে সিহঁতক ঘৰ দিয়া নাই, ঢুকি পোৱাগে নাই। কাক দিব অসম চৰকাৰে ঘৰ? কাক দিব ৰে? হে কাক দিব? যিখিনি নেকি লেট্ৰিনত থাকিবলগীয়া আছে সিহঁতক ঘৰ কিয় দিয়া নাই? তাত প্ৰশ্ন আহি পৰিছে বহুত। সময় যেন বনাই দি থাকিবলগীয়া হৈছে। হে এইটো সময়ে এটা অনুৰোধ কৰিব লাগিছিল অসম চৰকাৰ, দেখিছে নেকি আপোনালোকে? সময়ে অনুৰোধ কৰা দেখিছে নেকি যেন অসম চৰকাৰে এইখিনি ঘৰ দিব লাগে কোৱা দেখিছে, কিন্তু নকয়। এইটো কাৰণে নকয়, সি জিলিকি থাকিব লাগিব, অসমবাসী ৰাইজৰ আগত জিলিকি থাকিব লাগিব। সি অনুৰোধ কৰা দেখিছে নেকি? আজিকালি এনেকুৱা ধৰণৰ কথা দেই, প্ৰথম নিজৰ কাৰণে চিন্তা কৰে, তাৰপিছত ৰাইজৰ কাৰণে, ঠিক আছে? সি কিন্তু ৰাইজৰ কাৰণে প্ৰথম চিন্তা কৰিছে। আঙুলিয়ে দেখক অসমত কোনজন মানুহে
ইমান সহায় কৰি কে নাই হাজাৰ হাজাৰ খৰচ কৰি কে নাই আজি VVIP VIP বৰ হাই ফাই মানুহ আছে দেখিছে নেকি আঙুলে দেখক নাই দেখা নাই তো আচলতে প্ৰকৃততে সেই মানুহখিনি ঘৰ যোনখিনি বনাইছে আচলতে সিহঁতি দুখীয়া নে আচলতে অসমৰ হয়নে নহয় সেইটো কিন্তু আমাক প্ৰশ্ন এইটো উত্তৰ দিব লাগিব সময়ে আৰু অসম চৰকাৰ অসম চৰকাৰেও এইটো আমাক উত্তৰ দিব লাগিব যেন অসম চৰকাৰে ঘৰখিনি দি আছে কাম সেই দুখীয়া মানুহখিনি কিয় ঘৰ দিয়া নাই তো এটা প্ৰশ্ন আহি পৰে যে এই ইমান দুখীয়া মানুহখিনিয়ে ঘৰ পোৱা নাই কিয় সেইটোৱেতো সময় কিয় বনাই দিবলগীয়া হৈছে কিহৰ বনাই দিবলগীয়া হৈছে ইমান লাখে লাখে পকী ঘৰ আহি আছে কিয় সময় ঘৰ বনাই দিবলগীয়া হৈছে তাৰ এটা যুক্তি আহি পৰে তো হ'ব দিয়ক ভিডিঅ'টো বেছি দীঘল নকৰোঁ আপোনালোকে মাইণ্ড কৰিব কমেণ্ট কৰিব সময় মিছলে নে অসম চৰকাৰ মিছলে ধন্যবাদ